দেউতাক বৰ সুন্দৰ বঁটা বলিছে হয়নে? হয় অ' মাজনী, এই লকডাউন খোলাৰ পিছত ইমান দিনৰ মূৰত মুকলি বতাহ খাবলৈ পাইছোঁ। খোৱা নগেন যেন পাইছোঁ, আমাৰ ফালে আহি আছে যেন লাগিছে। কোন নগেন অ' মাজনী? দেউতাক, নগেন মোৰ ক্লাছ ফ্ৰেণ্ড। অঁ, ঠিকে আছে দে। হেই টিকিলি, কি কৰিছা ইয়াতে? নাই, এনেই মানে অকণমান মুকলি বতাহ খাইছোঁ আকৌ দেউতাৰ লগত। হয় অ' বাবা, ইমান গৰম ঘৰত, অকণমান ইয়াতে মুকলি বতাহ লৈ ইমান ভাল লাগিছে মনটো কিবা। হয় আংকল, ময়ো অকণমান বহোনে বাৰু? এই বহা বহা, তুমি অকণমান ঠাণ্ডা বতাহ খোৱা। আংকল নমস্কাৰ হে। অঁ নমস্কাৰ ভাইটি, নমস্কাৰ। নগেন, তুমি বাৰু লৰেন্স ফ্লেমিঙৰ ডেডি ইজ এট হোম কিতাপখন নিব আহিছা নেকি? নহয়, মই ৰবিন কলিন্সে লিখা হুৱেৰ শুড আই ৱেইট ফৰ ইউ কিতাপখন নিবলৈহে আহিছোঁ। চৰি, মোৰ তাত নাই। তথাপি তুমি অমৰ শ্ৰীবাস্তৱে লিখা আণ্ডাৰ দ্য মেংগ' ট্ৰী কিতাপখন ল'ব পাৰা। অ'কে, তুমি কলেজলৈ যাওঁতে ৰিটেইল মেনেজমেণ্ট গাইডৰ কল ইউ ইন 5 মিনিটছ কিতাপখন ল'ব নাপাহৰিবা। মই কলেজ যোৱাৰ সময়ত আই ৱন্ট টু লেট ইউ ডাউন কিতাপখন লৈ যাম। ঠিক আছে, মই এতিয়া যাওঁ। খুৰা, আপোনালোক বহক দেই। নমস্কাৰ। মাজনী, সি ইমানখিনি কিতাপ কেনেকৈ পঢ়িব পাৰিব? দেউতাক, নগেন বৰ বুদ্ধিয়ক, স্মাৰ্ট আৰু চোকা ল'ৰা। ঠিক আছে বাৰু, তাক মাইকেল কনুছৰ অল্ড মেন আৰ নট ষ্টুপিড কিতাপখনো পঢ়িবলৈ দিবা। হে ভগৱান, কি বুঢ়াও হয়তো, পুৰা সোনকালে পলোৱাহে কথা আৰু। কি যে হ'ব, আজিকালি ল'ৰা ছোৱালীবিলাকে ভাবে বুঢ়াবোৰে একো বুজিয়েই নাপায়।